পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত প্ৰিয় বন্ধু বান্ধৱীসকল সবাকে আমি এই অনুষ্ঠানৰ পৰা প্ৰণিপাত জনাইছোঁ। আজি কৰ্মফলৰ উদাহৰণস্বৰূপে এতিয়া আপোনাৰ হ'ব কাহিনী আমি আগবঢ়াব ওলাইছোঁ। আপোনালোকে শুনি নিশ্চয় আনন্দিত হ'ব। চকুৱে ফল দেখিলে তেতিয়া মনত লালচা হ'ল। চকুৱে ফল দেখিছে কিন্তু চকুৱে ছিঙিব নোৱাৰে। ফল দেখিছে চকুৱে আৰু গ'ল ভৰি। এতিয়া ভৰিয়ে দেখিলে কিন্তু ফল ছিঙিব নোৱাৰে। ফল ছিঙিলে হাতে, যিয়ে গৈছে সি ছিঙা নাই আৰু যিয়ে ছিঙিছে সি খোৱা নাই। আৰু কিছু সময়ৰ পিছত যেতিয়া মালিয়ে দেখিলে আৰু তেতিয়া দাণ্ডা পৰিল পিঠিত। পিঠিয়ে বোলে হাই 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 কি অপৰাধ কৰিলোঁ। যেতিয়া পিঠিত পৰিল দাণ্ডা, চকুৰে ওলাল চকুৰ পানী। দেখাটো চকুৱেই পাইছিল, দেখাটো চকুৱেই পাইছিল। গতিকে আমি যি কৰ্ম কৰোঁ চকুৱে দেখি থাকে আৰু চকুৱে সেইকাৰণে কৰ্মফলটো ভুগিছে। গতিকে নিজৰ কৰ্মফল আমি সদায় নিজে ভুগিব লাগে প্ৰিয় বান্ধৱ বাপ বান্ধৱ আই মাতৃ সমস্ত। গতিকে প্ৰতিটো কৰ্ম আমি সেৱাভাৱেৰে কৰিব লাগে, ঈশ্বৰত অৰ্পণ কৰিব লাগে। ঈশ্বৰত শৰণাগত হৈ সমস্ত কৰ্ম পুৱাৰ পৰা সন্ধিয়ালৈকে আমি যি কৰ্ম কৰোঁ গাৰ্হস্থ্য জীৱনৰ সমস্ত কৰ্মই ভগৱান চৰণত আমি অৰ্পণ কৰিব লাগে। তাক কৰ্মযোগী বুলি কৈছে আৰু কৰ্মযোগীসকল ভগৱানৰ বৰ প্ৰিয় লোক হয়। গতিকে অৰ্জুনক এই কথাখিনি গীতাৰ মাজত ভগৱান কৃষ্ণই বৰ ধুনীয়াকৈ কৈছে কৰ্মযোগত। গতিকে আপোনাৰ হ'বক আমি অনুষ্ঠানৰ পৰা প্ৰণিপাত জনাইছোঁ। কৃষ্ণ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনাৰ হ'ব। কৃষ্ণ।